নমস্কাৰ। এই ভিডিঅ'টো এই কাৰণে পোষ্ট কৰিছোঁ, কিছুমান কথা মনলৈ আহিলে। এতিয়া কৰোনাটো মানুহে বহুতে ফেক বুলি কৈ আছে। এতিয়া কিন্তু মানে যোৱা বছৰৰ পৰা যিটো দেখা গৈছে সেইটোতো কেতিয়াও ফেক হ'ব নোৱাৰে। কৰোনা আছে, COVID-19 আছে, সেইটো কেতিয়া শেষ হ'ব নাজানো, কিন্তু সেইটোৰ পৰা বাচি থাকিবলৈ হ'লে আমি সকলোৱে সাৱধানে থকাটো উচিত। মাস্ক পিন্ধিব লাগিব। মাস্ক পিন্ধাটোত কোনো মাস্কত কিহৰ পলিটিক্স থাকিব? বহুতে পলিটিক্সৰ কথা কয়। মাস্কত একো পলিটিক্স নাথাকে। আৰু কৰোনা যেনিবা নায়েই, ধৰি ল'লোঁ নাই, তো মাস্ক পিন্ধিলে কিছুমান বেমাৰৰ পৰা নিজেই বাচি থাকিব পাৰি। যেনেকৈ ইনফ্লুৱেঞ্জাই হওক বা বেলেগ ধৰণৰে হওক। পলিউশ্যনটো আমি যিমান বাহিৰত হয় সেই পলিউশ্যন গোটেইখিনি কমাত মানে আমি যিটো উশাহ নিশাহ লৈ থাকোঁ সেইটো লোৱাত যথেষ্ট সহায় কৰে। আৰু এটা বস্তু দেখিবলৈ পাইছোঁ, মই এইকেইদিন কিছু কামত বাহিৰত যাব লগা হৈছিলে, গধূলি দেখোঁ কিছুমান গাড়ীত লগাইছে নেকি আজিকালি নতুন কিবা পাৰ্টছ এটা আহিছে চাগে। পুলিচৰ গাড়ীত যেনেকৈ থাকে ব্লু আৰু ৰেড লাইট এনেকৈ জ্বলি থাকে, সেই তেনেকুৱা এটা লাইট আহিছে ডেছবৰ্ডৰ ওচৰত লগাই প্ৰায় গাড়ীত দেখিছোঁ মই। এতিয়া শিৱসাগৰতে মই 3খনমান গাড়ীত দেখিলোঁ। গতিকে প্ৰশাসনে যাতে এই বস্তুটো অলপ চায়, কাৰণ প্ৰাইভেট গাড়ীত সেইটো লগাই নিজকে পুলিচ বুলি ভাবিলে নহ'ব। গতিকে সেইটোৱে মোৰ অনুৰোধ আছিলে। ধন্যবাদ। ঘৰত থাকক, সুস্থ থাকক।